জুবিনদাৰ কাৰণে এইটো কথা কৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে আপোনালোকে শুনক তাৰ পৰা মই কিবা এটা কম এখাৰমান কম আপোনালোকে শুনিব আৰু ভিডিঅ'টো মই এইটো অলপ এডিট কৰি পিনে ঢালিম আপোনালোকে চবে চাব কি কয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদিনাখনৰ পৰা মই হত্যা বুলি ক'লো মোৰ ওপৰত আক্ৰমণ আৰম্ভ কিয় মুখ্যমন্ত্ৰীয়ে হত্যা ক'লে হত্যাটো হত্যা নকয় মই চুমাখ বুলি ক'ম মইতো হত্যাটো হত্যাই ক'ম ইট ইজ এ মাৰ্ডাৰ এণ্ড উইল ফল' মাৰ্ডাৰ কেছ আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছো এজনে মাৰিছে আনকেইজনে সহযোগিতা কৰিছে মুখ্যমন্ত্ৰীয়ে বিশেষকৈ কালি বিধানসভা সমষ্টিত কৈছে যে তেওঁক মাৰ্ডাৰ কৰিছে জুবিনদাক মাৰ্ডাৰ কৰিছে 5জন মানুহ আছে এজনে তেওঁক মাৰিছে সেইজন মোৰ সম্ভৱ কোন হ'ব পাৰে আপোনাক কমেণ্ট কৰি জনাব আৰু এইটো হ'ব পাৰে মোৰ হিচাপত এটা মানুহ আছে মই নাম মেনশ্যন নকৰোঁ তেওঁৱে হ'ব পাৰে আৰু তাৰ বাহিৰে কোনো নহয় 5জন মানুহ আছে বাৰু কিন্তু তাৰে মাজত এজনে হত্যা কৰিছে বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিমান দুখৰ কথা কিমান লজ্জিত কাম কৰিছে এইটো যোনটো মানুহৰ নেকি ওপৰত উঠালে যোনটো মানুহে চব কাম শিকালে সেই মানুহজনকে লৈ গৈ তাত মাৰি দিলে 5জনে মাৰিছে মিলি পিনা কেনেকৈ এইটো প্লেনিং কৰি পিনে মাৰিছে জুবিনদাক এইটো ৰহস্যপূৰ্ণ কথা যোনটো নেকি ৰহস্যপূৰ্ণ কথা ইমান দিনৰ পৰা লুকুৱাই থ'লে গৰিমা বৌৰ পৰা যোনটো কথা আজি নেকি এইটো মুকলি হৈ গ'ল বা কালি মুকলি হৈ গ'ল কিন্তু এই কথাটোত মই ক'বলৈ গৈছোঁ জুবিনদাক এইটো মাৰ্ডাৰ কৰিছে বহুত বিশেষভাৱে তেওঁক মদ খুৱাই পিনে হত্যা কৰা হৈছে জুবিনদাক এই ভিডিঅ'টোত এটা কালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কথা কৈছে আৰু এইটো কাৰণে ন্যায় ল'বলৈ কাৰণে তেওঁলোকে বিচাৰি আছে দুখ লাগিছে লজ্জিত কাম কৰিছে এইটো তেওঁলোকক ফাঁচি হ'ব লাগে নহ'লে ৰাস্তাৰ মাজত লেংটা কৰি গৰু পিটন দিব লাগে তেতিয়াই মানে জুবিনদাৰ আত্মাটো শান্তি পাব নহ'লে ডাইৰেক্ট ডিঙিটো কাটি ওলমাই দিব লাগে এইটো হ'ব লাগিব মানে তেতিয়া আমি হ'লেও শান্তি পাম নহ'লে উকাই যাব মানে চব